स्वाभुवनादिदेश तस्मै रुद्राय नमो अस्तु तमुस्तु हि यस्य सुसुदनवायुः विश्वक्षयति भेषजस्य অসমৰ বিশ্বনাথৰ গুপ্ত কাশী কালিকা পুৰাণ বা যোগিনী তন্ত্ৰৰ দৰে প্ৰাচীন ধৰ্মগ্ৰন্থত নাম উল্লেখ থকা এক ধৰ্মীয় পীঠস্থান হৈছে অসমৰ বিশ্বনাথ ঘাটৰ গুপ্ত কাশী। গুপ্ত কাশীৰ প্ৰসংগ উত্থাপিত হ'লেই এজন মহাপ্ৰতাপী অসুৰৰাজৰ কথাও আহি পৰে, যি অসুৰৰাজ জনাজাত আছিল ভগৱান শিৱৰ প্ৰতি তেওঁৰ অগাধ ভক্তিৰ বাবে, লগতে স্বয়ং শ্ৰীকৃষ্ণৰ বিৰুদ্ধে হোৱা হৰিহৰৰ যুদ্ধৰ বাবে। এই উপাসনাস্থলী বছৰটোৰ বেছিভাগ সময়েই জলমগ্ন হৈ থাকিলেও পূজা পাতল 12 মাহে অব্যাহত থাকে। প্ৰাকৃতিক আশ্চৰ্যৰ বাবে জনাজাত এই ভূখণ্ড বিভিন্ন আখ্যান উপাখ্যান আদিৰ বাবেও প্ৰসিদ্ধ, লগতে ইয়াৰ বাসিন্দাসকলো নানান অসাধাৰণ বৈশিষ্ট্যৰ চানেকি। ৰামায়ণ মহাভাৰত আৰু পুৰাণৰ দৰে সুপ্ৰাচীন গ্ৰন্থৰাজিত কামৰূপ নামে উল্লেখ আছে। সেই সময়ত অসমৰ নামো আছিল কামৰূপ, লগতে ৰাজধানী প্ৰাগজ্যোতিষপুৰ জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞান চৰ্চাৰ কেন্দ্ৰস্থল। সেয়ে এনে এক স্থানত ঐতিহাসিক আৰু অলৌকিক লোককথাৰ পয়োভৰ ঘটা খুবেই স্বাভাৱিক। এনে ঐতিহাসিক আৰু অলৌকিক লোককথাৰ বিষয়বস্তু হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ নৈৰ উত্তৰ পাৰৰ বিশ্বনাথ চহৰৰ গুপ্ত বা নিভৃত কাশীধাম। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত বিশ্বনাথ চহৰখন গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় 215 কিলোমিটাৰ নিলগত। বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ 7-8 কিলোমিটাৰ দক্ষিণে ব্ৰহ্মপুত্ৰ নদৰ পাৰতে। বিশ্বনাথ মন্দিৰ নামৰ পৰাই ঠাইখনৰ নাম হ'ল বিশ্বনাথ। এই মন্দিৰক কেন্দ্ৰ কৰি অনেক লোককথা আখ্যান আজিও প্ৰচলিত। তাৰে কিছুমান ঐতিহাসিকভাৱে শুদ্ধ, আন কিছুমান লোকবিশ্বাস আৰু লোকগাথাৰ ওপৰত প্ৰতিষ্ঠিত। কথিত আছে যে বালিৰ পুত্ৰ আৰু প্ৰহ্লাদৰ বংশধৰ অসুৰৰাজ বান আছিল মহাদেৱৰ পৰম ভক্ত। মহাপ্ৰতাপী বানে এই ঠাইতে এখন দ্বিতীয় কাশী বিশ্বনাথ গঢ়ি তুলিবলৈ প্ৰচণ্ড হাবিয়াস কৰিলে আৰু মনোবাঞ্ছা পূৰণাৰ্থে মহাদেৱক বিৰামহীন স্তুতি কৰিলে। বান ৰজাৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ মহাদেৱে দৰ্শন দি বৰ প্ৰদান কৰিলে আৰু সেই অনুসৰি এই স্থানতে 1 কোটি শিৱলিংগ স্থাপন কৰিলে। কিন্তু দেৱাদিদেৱ মহাদেৱে দুঠাইত দুখনকৈ কাশী গঢ় লৈ উঠাটো বিচৰা নাছিল, কাৰণ ই ধৰ্মীয় বেমেজালিৰ উন্মেষ ঘটাব পাৰে। সেয়েহে গণেশ দেৱতাই এদিন সেই মন্দিৰৰ পৰা এটা শিৱলিংগ চুৰ কৰি ব্ৰহ্মপুত্ৰৰ আনটো পাৰত লুকুৱাই থৈছিল। সেই ঠাইতে গঢ় লৈ উঠিছিল বাণেশ্বৰ মন্দিৰ। ইতিমধ্যে ৰজা বানাসুৰে তেওঁ বিচৰা কাশীৰ সন্ধানত গৈ থাকোঁতে কৌস্তুভ আৰু কুমুদ নামৰ দুজন ধ্যানস্থ ঋষিক লগ পাই কুত্ৰ কাশী কাশী ক'ত আছে কাশী ক'ত আছে বুলি প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰে। ধ্যান ভংগ হোৱাত ক্ৰোধান্বিত হৈ দুয়ো ঋষিয়ে ৰজাজনক পশ্চিম দিশলৈ গ'লে কাশীৰ সন্ধান পাব বুলি কয়। কাশী প্ৰকৃততে সেই ঠাইৰ পৰা পূবেহে আছিল। ইফালে দ্বিতীয় কাশীৰ সন্ধান নাপাই বান ৰজাই ভাবিলে ঈশ্বৰ শিৱৰ দ্বাৰা তেওঁ প্ৰতাৰিত হৈছে। সেয়ে বানাসুৰে নিজৰ জীৱন আহুতি দিবলৈ সাজু হ'ল। এনে হোৱা দেখি ভগৱান শিৱ আবিৰ্ভাৱ হৈ ঋষিদ্বয় কৌস্তুভ আৰু কুমুদক অভিশাপ দি শিললৈ ৰূপান্তৰিত কৰে। পিছে শিৱৰ এই অভিশাপ কাৰ্যকৰী হোৱাৰ পূৰ্বে দুয়ো ঋষিয়েও এই বুলি অভিশাপ দিলে যে সেই স্থানত সৃষ্ট কাশীধাম গুপ্ত হৈ থাকিব আৰু ইয়াৰ পৰাই গুপ্ত কাশী নামৰ প্ৰচলন হ'ল। লগতে শিলাৰূপী কৌস্তুভ কুমুদ হ'লগৈ দুই মুনিশিলা।
এই পবিত্ৰ ধৰ্মস্থান বিষয়ক ভালেমান পৰম্পৰাগত কাহিনী বা লোককথা শুনা যায় যদিও ঐতিহাসিক তথ্যৰো সদায় অভাৱ নঘটে। উদাহৰণস্বৰূপে 650 পৰা 990 খ্ৰীষ্টাব্দৰ কালছোৱাত শালস্তম্ভ বংশৰ শাসনৰ কালত বুঢ়ীগাং নৈ আৰু ব্ৰহ্মপুত্ৰৰ সংগমথলীত মূল শৈল মন্দিৰ স্থাপন হৈছিল। তাৰ পাছত পাল ৰাজবংশই 990 পৰা 1138 খ্ৰীষ্টাব্দত এই মন্দিৰলৈ পৃষ্ঠপোষকতা আগবঢ়ায়। বহুদিনীয়া নীৰৱতাৰ অন্তত এই মন্দিৰে আহোম স্বৰ্গদেউৰ দৃষ্টি আকৰ্ষণ কৰে আৰু 1603 পৰা 1642 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰা স্বৰ্গদেউ প্ৰতাপ সিংহই বজ্ৰপাতে ক্ষতিসাধন কৰা পুৰণি মন্দিৰৰ ঠাইত এক নতুন মন্দিৰ নিৰ্মাণ কৰিবলৈ মোমাই তামুলী বৰবৰুৱাক আজ্ঞা দিয়ে। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ লগতে আন আন আহোম স্বৰ্গদেৱে এই মন্দিৰলৈ আগবঢ়োৱা দান বৰঙণি পৃষ্ঠপোষকতাৰ বৰ্ণনা তাম্ৰলিপিত খোদিত আছে। এনে বৰ্ণনাত বিভিন্ন উপলক্ষত স্বৰ্গদেৱে আগবঢ়োৱা স্বৰ্ণ, ৰৌপ্য আৰু আন আন সামগ্ৰীৰ লগতে পূজাৰীবৃন্দ, তেওঁলোকৰ সহযোগী আৰু শ্ৰমিক, দেৱদাসী বা মন্দিৰৰ নৃত্যাংগনা, মন্দিৰৰ সুপৰিচালনাৰ বাবে আগবঢ়োৱা কৃষিভূমি আৰু পানীৰ ভাণ্ডাৰ আদিও এই তাম্ৰলিপিসমূহত উল্লেখ আছে। আহোম ৰজা গদাধৰ সিংহই চুপ্ৰাটফা নাম লৈ যেতিয়া ৰজা হ'ল 1606 শকত আমাক কন্নৌজৰ পৰা আনি এই মন্দিৰৰ দায়িত্ব পৰিচালনা কৰিবলৈ দিলে। আমি সেই 1606 শকৰ পৰা বৰ্তমানলৈকে ধাৰাবাহিকভাৱে এই পূজা সেৱা কৰি আহিছোঁ। যিহেতু এখন গুপ্ত কাশী 12 মাহে পূজা হ'ব লাগে, সেইকাৰণে আহোম ৰজাই নদীৰ মাজত বিশ্বনাথ থকাৰ কাৰণে আমি 6 মাহে পূজা কৰিব পাৰিছিলোঁ। পৰৱৰ্তী সময়ত তেওঁ এই নদীৰ পাৰত মোৰ পিছফালে যি পুৰণা বিগ্ৰহ দেখিছে সেইটো নিৰ্মাণ কৰি উলিয়ালে। কিন্তু আধা নিৰ্মাণ কৰোঁতেই তেওঁক বাবা বিশ্বনাথে সপোন দেখুৱালে যে মোক কিয় প্ৰতিষ্ঠা কৰিব বিচাৰিছ? মই স্বয়ম্ভু 14 হাত পশ্চিমলৈ খান্দিছা, মই নিজেই আছোঁ। ৰজাই পিছদিনা খান্দাই চোৱাত তাতে পীঠ মূৰ্তি পোৱা গ'ল আৰু সেইখন শিৱ বাবাৰ বুকুখন বুলি কোৱা হয়। সেই দিন ধৰি আজিলৈকৈ এদিনো বন্ধ নোহোৱাকৈ পূজা সেৱা হৈ আছে। ৰজা আৰু ৰাজ্যৰ মংগলাৰ্থে যাতে মন্দিৰৰ পূজা পাতলত যতি নপৰে তাকে সুনিশ্চিত কৰিবলৈ স্বৰ্গদেৱে এনে পদক্ষেপ গ্ৰহণ কৰিছিল। প্ৰাচীন কালৰ পূজাৰীৰ বংশোদ্ভৱ পূজাৰীগণে আজিও বিশ্বনাথ মন্দিৰৰ ধৰ্মীয় ক্ৰিয়াকলাপ অটুট ৰাখিছে। তেওঁলোকৰ মনৰ কামনা কেৱল এটাই, পূৰ্বপুৰুষে নিৰ্ধাৰণ কৰি যোৱা ৰীতি নীতি যাতে ঈশ্বৰ আৰু মন্দিৰৰ পবিত্ৰতাৰ স্বাৰ্থত অটুট থাকে। সেয়ে ৰাজকীয় উপহাৰ তথা মন্দিৰৰ ঐতিহ্যৰ তেওঁলোক অতন্ত্ৰ প্ৰহৰী। এইটো ধৰক আমাৰ পৰম্পৰাগতভাৱে মই এতিয়া বৰ্তমান মই কৰিছোঁ, মোৰ আগত মোৰ বৰদেউতাই কৰিছিলে, খুৰাই কৰিছিলে, তাৰপিছত মোৰ দাদাই কৰিছিলে। এনেধৰণৰ পৰম্পৰাভাৱে চলি আহিছে পূজা পাতলবিলাক। স্বৰ্গদেউ প্ৰতাপ সিংহই গঢ়ি যোৱা মূল মন্দিৰৰ ক্ষতিসাধন হোৱাত 1750 চনত স্বৰ্গদেউ প্ৰমত্ত সিংহই এক থাপনা দৌলেৰে মন্দিৰৰ পুনৰ নিৰ্মাণ কৰে যদিও ই বানৰ কবলত পৰি ডুব যায়। মূল মন্দিৰৰ পৰা 200 মিটাৰ পশ্চিমে স্বৰ্গদেউ লক্ষ্মী সিংহই 1774 চনত এক নতুন মন্দিৰ নিৰ্মাণ কৰে যদিও আক্ৰমণকাৰী মান সৈন্যই ইয়াকো বিনষ্ট কৰে। অৱশ্যে পৰৱৰ্তী সময়ত মন্দিৰৰ পুনৰ নিৰ্মাণৰ বাবে ব্ৰিটিছে সহায়ৰ হাত আগবঢ়াইছিল। বুঢ়ীগাং আৰু ব্ৰহ্মপুত্ৰৰ সংগমথলীৰ এক শৈল দ্বীপত থকা মূল মন্দিৰতে এক স্বয়ম্ভূ বা প্ৰাকৃতিক কুণ্ড সংযোজিত হৈছিল আৰু মন্দিৰৰ ভক্তগণে ইয়াক ভগৱানৰ আপোন সৃষ্টি বুলি মান্যতা দিছিল। এই ক্ষুদ্ৰ শৈল দ্বীপত পোৱা যায় লিংগ আকৃতিৰ অগণন শিলৰ টুকুৰা। এনে কোনো শিলত খোদিত আছে একোখন দৈৱচিত্ৰ বা নক্সা। সেয়াই যেন ঠাই টুকুৰাৰ দৈৱ মহাত্মৰ চানেকি। আমাৰ বিশ্বনাথ অঞ্চলত 3 কিলোমিটাৰ অঞ্চলত ভালুক প্ৰৱেশ কৰিব নোৱাৰে, কিয়নো ইয়াত ভালুকৰ মূৰ্তি আছে। এই ভালুকৰ মূৰ্তি হ'ল ব্ৰহ্মাৰ পুত্ৰ। তেওঁ ইয়াতে স্থাপন হৈ আছে বুলি এইটো আমি এই কালিকা পুৰাণৰ পৰাই আছে। ভালুকত যদি কেতিয়াবা কাৰোবাৰ
কিবা বস্তু হেৰাই, কিবা গুৰুত্বপূৰ্ণ বস্তু যদি ঘৰৰ পৰা হেৰাই যায়, তেতিয়াহ'লে তেওঁক এগছ আহি চাকি দিয়ে সাত্বিক মনেৰে মাত্ৰ চাকি এগছ জ্বলাই তেওঁক প্ৰণাম কৰি যদি কয় যে মোৰ হেৰুৱা বস্তুটো মই পাব লাগে, ভক্তসকলে সকলোৱে পাইছোঁ বুলি আহি ইয়াত কয়হি। কিন্তু বছৰজোৰা পূজা পাতল বা ধৰ্মানুষ্ঠান ইয়াত অনুমোদিত নহয়। জনশ্ৰুতি অনুযায়ী বহাগ মাহৰ তৃতীয় দিনা বানপানীয়ে কুণ্ড তল নিয়ায়। সেয়ে বহাগৰ 2 তাৰিখে পূজা পাতল সম্পন্ন কৰা হয়। পূজাৰ বাবে কেৱল পূজাৰী আৰু সহযোগীসকল নাৱেৰে আহে। মন্দিৰৰ অস্থায়ী নিৰ্মাণসমূহ 5 দিনা স্থানান্তৰ কৰা হয় যদিও বাঢ়নী পানীয়ে কেতিয়াবা ইয়াকো হ'বলৈ নিদিয়ে। পূজা হৈ যোৱাৰ পাছত পূজাৰীসৱে ঈশ্বৰৰ প্ৰতীক মূল ভূভাগক মন্দিৰলৈ নিয়ে আৰু ইয়াৰ সুচিতা ৰক্ষাৰ্থে এই প্ৰতীকক আবৃত কৰি ৰখা হয়। ইয়াৰ পাছত ৰীতি নীতি পালনেৰে মূল ভূভাগৰ মন্দিৰত ঈশ্বৰক প্ৰতিষ্ঠা কৰা হয় আৰু এখন দোলাত ঈশ্বৰক তুলি লৈ পূজাৰী, ভক্ত আৰু সংগীত শিল্পীয়ে বিশ্বনাথ নগৰ পৰিভ্ৰমণ কৰি নগৰবাসীক আশীৰ্বাদ প্ৰদান কৰে। বহাগৰ 2য় দিনা উদযাপিত ই এক বছৰেকীয়া ধৰ্মোৎসৱ। পুৰীত অনুষ্ঠিত ৰথযাত্ৰাৰ উলহ-মালহ ইয়াত চকুত নপৰিলেও পুৰীৰ প্ৰতিফলন সুস্পষ্ট। এইখন হ'ল আহোমৰ পৰম্পৰা ৰক্ষা কৰা এখন দেৱালয়। গদাধৰ সিংহৰ দিনৰ পৰা তেওঁলোকৰ পৰম্পৰা আমি ৰক্ষা কৰি আহিছোঁ। এই আলোৱানখন আহোমৰ পৰম্পৰা। যেতিয়া ৰজাক ক'বলৈ ফুৰিবলৈ যায়, তেতিয়া তেওঁ 3খন আলোৱান তেওঁ লগত লৈ যায় আৰু বিশ্বনাথ গোসাঁই যেতিয়া ইয়াৰ পৰা বিহুৰ দিনা ওলাই যায় পানী ভঁৰালৰ অভিমুখে, সেইদিনা 7খন লৈ যাবলৈ। এতিয়া ভক্তসকলে মনৰ বাচ্ছা পূৰণৰ অৰ্থে এই আলোৱানবিলাক দিওঁতে 7খনৰ জেগাত 700 হৈছে। এতিয়াতো 7000 হয়, আমাৰ থ'বলৈ জেগা নাই। সকলোৰে আহি পেলাই সেইদিনা এই আলোৱানখন দান কৰেহি। 2 বহাগত ঈশ্বৰৰ মূৰ্তিৰ স্থানান্তৰৰ 5 দিনাৰে পৰা নিয়মীয়াকৈ পূজা পাতল চলোৱা হয়। আঘোণ মাহৰ প্ৰথম পূৰ্ণিমাৰ নিশালৈকে 7 মাহ ধৰি এই পূজা চলে। অসমৰ এক অন্যতম ধৰ্মীয় পীঠস্থান বিশ্বনাথৰ গুপ্ত কাশীয়ে আজিও ভক্ত তথা পৰ্যটকসকলক আকৰ্ষণ কৰি আহিছে।